এইটো খা এ মজা মজা এইটো খা দিয়ে আছে ৰ এইটো কাম নাই খেলি আছ ঐ খেলে ডিষ্টাৰ্ব কিয় দিছ তই শিখৰ আনিছ নেকি বে ক'পা আনিম মোৰ কাম ধান্দা নাই আৰু পইচা পাতিও নাই হাতত ৰাতিপুৱাই বেয়া লাজ দিলি ন হেই চাদা খা সি আমাক চাধা খাবলৈ কয় বে ঐ পইচা আছে দি শিখৰ আনিলে পইচা দে ৰহু পইচা নাই নহয় দে পইচা দিয়া দে উঠ যা মই খেলো যা তই শিখৰ আনগে যা জলদি যা আৰে যা না মই খেলো অকণ যা এইটো দে খাম আৰু তই চেছ মৰিলে আৰু তই হাৰিবই লাগিব দাদা শিখৰ এটা দিয়াচোন দিয়া পইচা দি থৈ যোৱা এই খাতাত লিখি থবা কাম তলে লাগে পইচা দিয়া এইটো লওক আহিলি এই ল তোৰ ইমান দেৰি হ'ল নে এই নকবি আৰু দোকানত বহুত ভিৰ গম পাইছ ল ৰ'বা দেই খাই লওঁ ঐ এইখন থৈছ কালে হা এইখন কোনে খাব খা কেলা ঐ বহুত টাইম হ'ল ভাত খাওঁগে তাকে বে বল ৰ আৰু দেই হ'ব দে সোমাই কৰি থৈ দিবি দেই আমি যাওঁ আবেলি লগ পাম তোক কলেজ ফিল্ডত ঐ ৰাহুল ক যা দোকান যা চিকেন লৈ আহিবি গেম খেলি আছে দেখা নাই নেকি এইটো পইচা ল তই নিজে যাবি শুন ল ঐ কৰ এইটো এনিমি পিছফালে মাৰ সেইটো মাৰ এইটো ল পইচাটো উলিয়াই লচোন এ মৰিমে এতিয়া বে মাৰ ল মৰিলো ছটা লৈ আহিবি যা জল্দি যা সোনকালে আহিবি ঐ সেইটো দেখোন নিয়ৰ বে চা না সিটো সৰুৰে পৰা আমাৰ লগত একেলগে ডাঙৰ দীঘল হোৱা সি এটা চাকৰিও পালে ধনীও হ'ল আকৌ দুটা বিজনেছ একেলগে চলায় কেনেকে ৰে ৰচোন তাক মাতো সুধিম মাত না বে অ নিয়ৰ আহি আছে ৰ বা নিয়ৰ কি খবৰ ভালে দিয়া তোমাৰ আছো আৰু দিয়া আহা অলপ বহো কথা পাতো ব'লা ৰাহুল কি খবৰ আমাৰনো কি আৰু ভালেই দে ব ঐ তোৰ ভালনে আছো আৰু দিয়া নিয়ৰ তোমাক কথা এটা সুধো বেয়া পাবা নেকি নাপাওঁ কোৱা তুমি বিজনেছো কৰা চাকৰিও কৰা ইমানবোৰ কেনেকে চম্ভালা ৰে আমাক অলপ টিপছ দিয়া না সেইটো কথা কষ্টৰ ফল সদায় মিঠা পিছে ৰাহুল ক তই এপ্লাই কৰিছ নাই এই CRPF কৰি থোৱা আছে বঢ়িয়া ঐ এইটো চা না আজি ভাইৰেল হৈছে বে ঐ ৰচন তহঁতে এইবোৰ কাৰণে তই অধপতে নগলি তহঁতৰ লগৰ ল'ৰা চা তহঁতৰ এফিলত দৌৰি আছ চা CRPF এপ্লাই কৰি আৰু তহঁতে ইয়াত আড্ডা মাৰি আছ চেজ হ'লে বুজিছ চেজ চালা এতিয়া লাজ পাইছ তহঁতে কথা ক'লে লাজ পাওঁ তই পেলাচোন এইফালে ধ্বংস হ'লি আৰু বুজিছ তইতো ভাল গীটাৰ বুজাইছিলি এতিয়া কি হ'ল ছোৱালীৰ ভিডিঅ' ভাইৰেল কৰাত তই কি ঠিকা ল'লি এতিয়া আৰু তই কি হাঁহিছ যে অকল এপ্লাই কৰিলে নহ'ব দৌৰিব লাগিব লগৰ ল'ৰাৰ নিচিনাই গম পাইছ নাই চেহেৰা এডাল চেহেৰা লৈ পেলাই নহ'ব তোৰ এডাল চেহেৰা কি কৰিবি তই এটা চেহেৰা লৈ দৌৰ তেতিয়াহে ধ্বংস হ'লি কেলা তোৰ চব নিয়ৰ কি খবৰ ভালেই পিছে তোৰ ভালনে ভালেই এয়া চিগাৰেট আনিব গৈছিলো নিয়ৰ তই আজি আমাক সপোনৰ পৃথিৱীখনৰ পৰা দি থকা পৃথিৱীখন নমাই আনিলি আচলতে আমি অনুভৱেই কৰিব পৰা নাছিলোঁ আমি নিজৰ জীৱনৰ কথাই ভবা নাছিলোঁ
সৰুৰ পৰা মা দেউতাক যি বিচাৰিলোঁ তাকেই পালোঁ মই ভবাই নাছিলোঁ এটা চাকৰি পাবৰ বাবে কিমান কম্পিটিশ্যন কৰিব লাগে আজি তই আমাক শিকালি নিয়ৰ তোক কথা দিছোঁ নিয়ৰ আহি থকা ইণ্টাৰভিউত মই চিলেক্ট হ'মেই য়েছ বঢ়িয়া ময়ো কথা দিলোঁ নিয়ৰ ময়ো আকৌ ভালকৈ গীটাৰ বজাই তোমাক শুনাম দিয়া মই নিশ্চয় আহিম শুনিম মই তই আজি ঠিক কথা ক'লি নিয়ৰ ইহঁতক মই বুজাই নোৱাৰিলোঁ আৰু ইহঁতে এতিয়া বুজি পালে হ'ল আৰু ন পাব ৰবি দে এপিনিট হেল্ল' অঁ গৈ আছোঁ ঐ তোৰ বচোন দেই মই তোক ঠিক আছে, যাবি বাই বাই দে যা বাই বাই ঐ অ' নিয়ৰ চাহ এফালে আছোন অঁ ভালে আছ আছোঁ আৰু নিয়ৰ দে ঐ তোৰ ভাল ৰচো এইটো শুন অঁ শুনাচোন শুনা মজা বজাইছে দেখিছ কেনেকুৱা হৈছে মজা ঐ এয়া আৰু কি কবি বাৰু ৰচোন এই ৰাহুল আৰু কৰণ ক'লে গ'ল সেইটো খোজ খবৰি দিবলৈতো তোক মই মাতিছোঁ হে ইহঁতকেইটাই CRPF-ত চাকৰি পালে নহয় অঁ হয় নেকি দুইটা ঝাৰখণ্ডত গৈছে ট্ৰেইনিং অঁ কৰিবলৈ বঢ়িয়া মই কোৱা নাই কষ্টফল সদায় মিঠা আৰু তই লাগি আছো যে লাগি থাক তোৰ উজ্জ্বল ভৱিষ্যত আছে মই কৈ দিলোঁ এটা কাম কৰোঁ বৌ ইহঁতকে চাকৰি পাইছে ন ফূৰ্তি অঁ, বৌ বৌ, এই বৌ, বৌ হিল এটা আহোঁগৈ বৌ ফুৰি আহোঁ আহ এখন ভৰাই ল অঁ আহ বৌ আজি নদী কাণত হাৱা খাওঁগৈ বৌ সময়ক ধৰি ৰাখিব যে নোৱাৰোঁ তথাপিও সঁচা লগৰীৰ পৰামৰ্শক অনুভৱী প্ৰত্যুত্তৰ ৰূপে লৈ জীৱনটো এটি নতুন বাটেৰে খোজ দি আগুৱাই যাব খোজোঁ ৰাইজ এতিয়া বুজিছে নহয় কৰ্মই আমাৰ ধৰ্ম কষ্ট কৰিলেহে সফলতা পোৱা যায় সেই গতিকে ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব কৰিব ধন্যবাদ